জগত দেব দুষ্ট
কুর্ম নরসিংহ রাম হরি রাম বদা শ্রী রাম বুদ্ধ কলকি নামে লখ আকৃতি ধরিছা কৃষ্ণ তজু পাবে অনন্ত তোমারে অনন্ত তোমারে খেলা দয়াম অনন্ত লক্ষ্মী পতি নারায়ণ তুমি কবি হরি জীব জগত মানব জীবই শ্রেষ্ঠ জীব যাক পাওয়ার কারণ ব্রহ্মা আদি দেবগণে ঈশ্বরের মনে চিন্তা করে থাকে দেখেন দুর্লভ দুষ্প্রাপ্য মানব জীবন কাল জন্ম মর্তে মুক্ত হরি গই জীবসমূহে ভোগ বিলাস মত্ত হয় আর জীবসমূহে মাতৃর পরীক্ষা থাকুকে মোর এই লীলা ভূমি চাবলৈ অভিনয়ে
প্রার্থনা করে থাকে কিন্তু ভূমিষ্ঠ হওয়ার লগে লগে এই সকল বিলাক পাগল যায় আর মায়া দ্বারা পরিচালিত হয় তাক মই কেনেকৈ কম প্ৰিয় ই জীৱসমূহৰ নিজ কৰ্মফল নাই প্ৰিয় জীৱসমূহে এই কৰ্মফল ভোগ কৰিবই ইয়াৰ আৰু কোনো গত্যন্ত নাই এনে এজন পৃথিৱীত জন্ম হোৱা নাই যিজন লোকে নিজ কৰ্মফলৰ পৰা হাত সাৰিব পাৰিছে তুমি কোন বুলি ভাবা প্ৰিয় উৰণ বুৰণ গজন আৰু খামন এই চাৰিমুখীৰ জীৱৰ ভিতৰত মানৱেই শ্ৰেষ্ঠ জীৱ মানৱে ভাল বেয়া উচিত অনুচিত এই সকলোবিলাক নিজেই বিবেচনা কৰিব পাৰে তেনেস্থলত জীৱসমূহে নিজৰ তেজৰ বলত বলৱান হৈ নিজকে পাহৰি নানা কুকৰ্মত লিপ্ত হৈ বিপথে গৈ নিজ কৰ্মৰভাত পতিত হয় জীৱসমূহে এই কৰ্মফল ভোগ কৰিবই লাগিব ইয়াৰ পৰা হাত সাৰিবৰ কোনো উপায় নাই কেলে কৰি আছে জীৱসমূহে এই কৰ্মফল ভোগ কৰিবই লাগিব মনুষ্য জন্মলৈ ভাল কৰ্ম কৰিলে ভাল ফল পায় আগত হৈছে বৈকুণ্ঠ আৰু বেয়া কৰ্ম কৰিলে বেয়া ফল পায় নৰক রাম রাম হরি এ রাম কৃষ্ণ জয় হরি গোবিন্দ নারায়ণ রামি রাম তো যো নভি কমলতা ব্রহ্মা কইলা যত
হবা নারায়ণ নারায়ণ আজি আমার মহান সৌভাগ্য আজি আমার মহান সৌভাগ্য বৈকুণ্ঠপুরীত আহি উপস্থিত হয়ে জগত হত্যা কর্তা কমলাক্ষ দেব নিরঞ্জন আই ভগবতীর শ্রী সৌকন্য শরণ যুগল অনন্ত শয়নে পাইছো দরে অবশ্য ঠিকই নিশ্চয় আই ভগবতী আৰু দেৱ জনাৰ্দন সৃষ্টিৰ ৰহস্যৰ তত্ত্বগধুৰ ব্যাখ্যা নিশ্চয় ইজনে আনজনক কৰি আছে প্ৰকাশ আমি জানো তাৰ কিবা আভাৱ পাম প্ৰভু যাই কি নহওঁ দুয়োৰে শ্ৰী চৈতন্য চৰণ এনেকৈ নাৰদৰ প্ৰভু সশ্ৰদ্ধ ভূমিকা কৰিব গ্ৰহণ আহক আহক দেৱৰ্ষী নাৰায়ণ অহাৰ বহুতো আহক আপোনাৰ কথা ভাবি থাকোঁতেই হয় আপোনাৰ সুন্দৰ নাৰায়ণ বাৰু কওকচোন দেৱৰ্ষী হঠাতে কিবা একেবাৰে ভৱানী মংগলনে চলনা কাবি নারায়ণ আজি দেখিছো নিজেই শরণাত পারে হে কমলাক্ষ দেব নিরঞ্জন যদিও সুধিছা যেতিয়াই নিক্ষিণ নাৰদক অহাৰ আগমনৰ কথা নিশ্চয় নিক্ষিণ নাৰদে কৰিব লাগিবই প্ৰকাশ হে কমলাক্ষ দেৱ নিৰঞ্জন আজি তুমি এই যেতিয়া মত্যবাসীৰ প্ৰতি পৃথিৱী এনেহেন অপূৰ্ব অনন্ত শয়নে আনন্দত মগন হৈ ভগৱতীৰ সৈতে গুপ্ত আলোচনাত ব্যস্ত আছা আৰু তেনে ক্ষেত্ৰত মত্যবাসীৰ মংগল অমংগলৰ কথা ক'লেও ই জানো তোমাৰ দৃষ্টিগোচৰ হ'ব লাভ বিস্তাৰ হ'ব দেৱৰ্ষী নাৰায়ণ অভিমান ত্যাগ কৰি প্ৰকাশ শিকক ঘূৰি ঘূৰি মন মোৰ অতিকে ইচ্ছুক হৈ কৌতেন্তে পুনঃ কমলাক্ষ দেৱ নিৰঞ্জন আজি মত্যবাসীৰ সকলোৰে মংগল কিন্তু তোমাৰ এই অনন্ত ধামত কিবা এক বিপাকত পৰিণত হোৱা যেন দেখিলে পোনে পোনে আহি তোমাৰ তোমাৰ এই পাৰিষদ দুয়ো জয় আৰু বিজয় অহংকাৰ মত্ত হৈ অন্যায় অপ্ৰীতি অবাধে চলাব লাগিছে এই কমলাক্ষ দেৱ নিৰঞ্জন কিনোদৰে পঢ়ি আছা তুমি জয় বিজয় অত অহংকাৰ এইবোৰ খবৰ আপুনি কেনেকৈ পায় এইখন মধ্যপুৰ য'ত অখাত উচ্চাই বিনিত্য ৰচনী অৱশ্যে কথাটো ঠিকেই লক্ষ্মী মাতা মোৰহে ভুল কিবা কম বুলি আহি উপস্থিত হলোহি এই গোলকধামত আৰু মুখৰ পলাই কিবা যদিও এটি সঁচাকৈয়ে ভুল কাম কৰিলো মই তোমাৰ এই পাৰিষদ তোমাৰ এই পুত্ৰদ্বয় দুয়ো জয় আৰু বিজয়ত মই গুণানুকীৰ্তন কৰিব লাগিছিল তেতিয়া নিশ্চয় তুমি মনত আনন্দ লাভ কৰিব পাৰিলাহেঁতেন যদি সঁচাকৈ জয় বিজয়ৰ অহংকাৰৰ কথা মত্যবাসীৰ আগত প্ৰকাশ পাইছে তেন্তে জয় বিজয়ৰ পতন অনিবাৰ্য নাৰায়ণ 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 শ্ৰীমান নাৰায়ণ নাৰায়ণ কি কথা বাৰুকৈ বুজিলো মই এই গোলক ধামতো দোষী নিৰ্দোষীৰ কিন্তু বিচাৰ হয় নিশ্চয় আছে দেৱৰ্ষী প্ৰভু আপুনি যায়
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अद्भुतानं Uy, अधर्मस्य itu kok malah leh. Kepala kena kemana sih, San? Oh, oh, oh. सिजम्यहम् Oh, itu pada balik lagi. परितराय स्वाधूरं विनाशाय दुष्कृतं धर्मसंस्थापनाय सम्भवामि জয় বিজয়ের পতন হব অচির আজি হে জনম বলে সম্পলিলো আমি পবিত্ৰ কৰিলা তুমি কুলকুস্বামী নকরা নকৰা ভকত ত্যাগ কৌটি পুৰুষৰ মিলক ভাগ কৌটি পুৰুষৰ মিলক ভাগ হে কমলক্ষ দেৱ নিৰঞ্জন পুৰস্ৰবা তোমাৰ এই শীৰ্ষতন্য চৰণত সশ্ৰদ্ধ সেৱা জনাই এবেদাকে মাগিছো বিদায় নাৰায়ণ শংকৰ ধরান বিষ্ণু শ্যামলাল পীত বাস উদ্বসিত রসিকা বনমালা বিভূষিতা স্বরূপশভজসি পদ্মে পদ্মালয়ে শুভে সরিত পাহিমাং দেবী মহালক্ষ্মী নমস্তুতে নমস্তুতে Taruh phone di bawah. Piu Ini bapak, buat video call. piu Ya, ini mana? Coba ditolongin. Omya o madhuri Oh, betul lagi. e hori mon hori ora tula hasarane Yuk. o nupura o baji se o no jo na dhani o jo na dhani Ini hilang, ini hilang. ah Hilang lock.